আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ মঞ্চই আমি আজি মৰিয়নি আঞ্চলিক বন বিষয়া এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ আৰু তাত বিশেষকৈ এটা মানে আমি গুৰুত্ব প্ৰদান কৰিছোঁ যে 1 নম্বৰত আছে আমাৰ এটা দাবী যে আমি ইয়াত দেখিবলৈ পাওঁ 100টা হাতী 50টা হাতী 70টা হাতী 90টা হাতী এনেকুৱা হ'লে কিন্তু বন কৰ্মী বহুত কম থকাৰ বাবে মানে আমি বিভিন্ন সময়ত মানে যেনেধৰণে এলাৰ্ট কৰিব লাগে ঠিক এনেধৰণে এলাৰ্ট কৰিব নোৱাৰা বা সজাগ কৰিব লাগে ঠিক তেনেধৰণে আগতে খবৰ নোপোৱাৰ বাবে মানে বহুত মানুহ মৃত্যু হ'ব লগা হয় বা ঘৰো ভাঙে তো গতিকে আমি মানে অসমৰ বন মন্ত্ৰীজনক আহ্বান জনাব বিচাৰিছোঁ যে আমি মানে নিবনুৱা যিসকল স্থানীয় নিবনুৱা আছে তেওঁবিলাকক যাতে স্থায়ী বা অস্থায়ী হওক যাতে নিযুক্তি দিব পৰা হয় তাৰ বাবে আহ্বান জনাইছোঁ যে যাতে এই বিষয়টোলৈ গুৰুত্ব প্ৰদান কৰে। Mezakuri, a house of Assamese traditional wear and ornament. Kapur, bua mekhela sarar, pat muga bua aru Ohomia gohona nirbhorjogyo protistan. ঠিকনা জেইল ৰোড যোৰহাট যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান ডুগডুগিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান ডুগডুগি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক নপুৰণি বিভিন্ন অসমীয়া গহনা লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা ডুগডুগিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল ডুগডুগি। ৰাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসী ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা। মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত। খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি যোৰহাট।